Hi friend, আপুনি চাই আছে মোৰ ইউটিউব চেনেল আৰ্ট অফ আছাম। আমি কথা পাতিম পেষ্টেল কালাৰৰ ওপৰত। আচলতে পেষ্টেল কালাৰ কেনেকৈ কৰিব লাগে তাৰ ওপৰত মই কথা পাতিম। আচলতে ছবিত পেষ্টেল কালাৰ আৰু অইল পেষ্টেল কালাৰ, এই পেষ্টেল কালাৰ প্ৰথম যেতিয়া শিকা হয় ছবি বা সৰু ক্লাছ 1, 2 বা 3 লৈকে যেতিয়া প্ৰথম আৰম্ভণি ছবি শিকা, তেতিয়া এই পেষ্টেল কালাৰটো ব্যৱহাৰ কৰিব লাগে। আচলতে এটা আছে ষ্টিক পেষ্টেল কালাৰ আৰু আন এটা আছে অইল পেষ্টেল কালাৰ, আৰু এই দুটা কালাৰে বহুত ধুনীয়া হয়, শিকাৰ কাৰণে বহুত ভাল হয়। নাজানে আচলতে পেষ্টেল কালাৰ কেনেকৈ কৰে, সৰু বাচ্ছা যেতিয়া প্ৰথম ছবি শিকে তেতিয়া আচলতে নাজানে কেনেকৈ ৰং কৰিব লাগে পেষ্টেলেৰে। তো আজি আমি এইটো ভিডিঅ'ত সেইটো শিকাম। আৰু সৰু বাচ্ছা আচলতে কিছুমান আচলতে কনচেপ্ট সোমাই দিব লাগে তেওঁলোকৰ তাত, আচলতে কেনেকৈ কৰিব লাগে ছবি। প্ৰথম ছবি যেতিয়া ড্ৰয়িং কৰা হয়, আচলতে তেওঁলোক প্ৰথমতে সেই ড্ৰয়িংটো কৰোঁতে সদায় কাঠ পেঞ্চিলেৰে পাতলকৈ কৰিব দিব লাগে, যাতে ৰবৰেৰে মুচিলে অতি সহজতে মুচিব পাৰে, তেনেকৈ কৰিব দিব লাগে। আৰু 2 নম্বৰতে তেওঁলোক ছবিখনত আচলতে সদায় এইটো কনচেপ্ট আনিব লাগে বা এইটো কনচেপ্ট মূৰত সোমাই দিব লাগে যে দূৰৰ বস্তু সদায় পাতল, সদায় সৰু, ওচৰৰ বস্তু সদায় ডাঙৰ, সদায় ডাঠ। আৰু কালাৰ কৰাটো সদায় ওচৰৰ বস্তু সদায় ডাঠকৈ কৰিব লাগে, দূৰৰ বস্তু সদায় পাতলকৈ কৰিব লাগে। আচলতে এইটো যেতিয়া কনচেপ্টটো সোমাই দিয়া হয় মূৰত, তেতিয়া আচলতে অতি সোনকালে ভাল ছবি আঁকিব পৰা হয়। আৰু ড্ৰয়িং কৰোঁতে আচলতে হাতেৰে কৰিব লাগে, কোনো ধৰণৰ কোনো ধৰণৰ স্কেল, কম্পাছ ব্যৱহাৰ কৰিব পাৰিব নালাগে। আচলতে তেতিয়া কি হাতৰ যিটো বেলেঞ্চ, সেই বেলেঞ্চটো নোহোৱা হয়। আৰু ৰং কৰোঁতেও আচলতে সেই বেলেঞ্চটো কোনোদিনো নাথাকে, স্কেল আৰু কম্পাছ যিকোনো বেলেগ বস্তু ব্যৱহাৰ কৰিলে। আৰু ছবিৰ মেইন কথা হৈছে আচলতে বেলেঞ্চ। হাতৰ যদি সেই বেলেঞ্চ থাকে, তেতিয়া যিকোনো ছবি নহওক কিয় এদিন নহয় এদিন অভ্যাস কৰি পাৰিবই আচলতে আঁকিব। আৰু মেইনলি আৰু অভ্যাসটো বহুত ইম্পৰ্টেণ্ট, আচলতে প্ৰেক্টিচটো বহুত ইম্পৰ্টেণ্ট। প্ৰেক্টিচ কৰিলে এদিন ভুল হ'ব, দুদিন ভুল হ'ব, তাৰপিছত আহি যাব আচলতে। অভ্যাস আৰু কোনো বেলেগ বস্তু সৰু ল'ৰা বা ছোৱালীক বা বাচ্ছাক ব্যৱহাৰ কৰিব দিব নালাগে। তো আজি বলক আমি চিম্পুল এখন চিনাৰী কৰিম, সৰু বাচ্ছাক কেনেকৈ আচলতে সেই চিনাৰীখনত কেনেকৈ ৰং কৰিব দিব লাগে। তো বলক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এনেকৈ এখন চিম্পল চিনাৰী এখন ড্ৰয়িং কৰি লৈছোঁ। এতিয়া আমি কালাৰ আচলতে ক'ত কেনেকৈ কৰিব লাগে মই এইটো দেখুৱাই দিম। তো এখন সাগৰৰ চিনাৰী, আমি এখন আবেলি চিনাৰী কৰিম। আৰু আবেলি চিনাৰী কৰিবলৈ আচলতে প্ৰথম আকাশখনত কি হ'ব লাগে, হালধীয়া হ'ব লাগে, আৰু ওপৰত ৰেড থাকিব লাগে, অৰ্থাৎ ৰঙা থাকিব লাগে। তো গতিকে আমি আকাশৰ পৰা কৰিম, কাৰণ দূৰৰ পৰাই সদায় কালাৰ কৰিব দিব লাগে। আচলতে সদায় দূৰৰ পৰা কালাৰ কৰিলে কি হয়, যেতিয়া ওচৰৰ বস্তুবিলাক যেতিয়া শেষত কৰা যায়, তেতিয়া কি হয়, কালাৰৰ ভিতৰত সোমাই নাযায়। সেইকাৰণে কি কৰিব লাগে, দূৰৰ পৰা সদায় কালাৰ কৰি আহিব লাগে। তো আমি আৰু কালাৰ কৰোঁতে সদায় ৰঙৰ এনেকৈ পেলাই নহয়, আচলতে ৰঙৰ আগটোৰে কৰিব লাগে।
ফ্ৰেণ্ড আমি গছডালৰ আচলতে এই গছডালৰ আমাৰ কি কৰিছোঁ ভিতৰত কি পাতল সেউজীয়া কৰিছোঁ আৰু মানে লাইনিংবিলাকত কি কৰিছোঁ ডাঠ সেউজীয়া কৰিছোঁ। যদি সেই লাইনিংবিলাক ডাঠ সেউজীয়াটো বেছি ডাঠ নহয় তেতিয়া কি কৰিব লাগে সেই ডাঠ সেউজীয়াটোৰ ওপৰত এই নীলাটো ব্যৱহাৰ কৰিব লাগে। আৰু মই কালাৰ মিক্সিঙৰ ওপৰত মই আগলৈ আৰু ভিডিঅ' বনাম, তাত মই সম্পূৰ্ণভাৱে কৈ দিম কোনটো কালাৰৰ ওপৰত কোনটো ব্যৱহাৰ কৰিলে বেছি ভাল হয়। তো আমি এতিয়া ডাঠ সেউজীয়াৰ ওপৰত যদি ডাঠ লাগে আৰু বেছি ডাঠ লাগে তেতিয়া আমি নীলাটো ব্যৱহাৰ কৰিব পাৰি। এতিয়া আমি এইবিলাকত কি কৰিম শেডিং দিম। কাৰণ কিয় আমি আকাশত কি কালাৰ কৰিছোঁ আচলতে হালধীয়া আৰু ৰঙা কালাৰ কৰিছোঁ, কাৰণ এখন আবেলিৰ দৃশ্য। গতিকে আমি এতিয়া পানীটো এতিয়া কি কৰিব লাগিব আচলতে আকাশত যি কালাৰ হয় পানীটো সদায় সেইটো কালাৰে হয়। আকাশত যদি নীলা দিয়া হয় পানীটো নীলা দিব লাগে, আৰু আকাশত যদি হালধীয়া দিয়া হয় তেতিয়াহ'লে পানীটো হালধীয়া দিয়া হয়। কাৰণ আকাশৰ ছাঁটো ক'ত পৰে পানীত পৰে, পানীৰ কোনো ৰং নাই, গতিকে কি হয় আকাশৰ ৰংটোৱে পানীত দিয়া হয়। তো আমি এতিয়া কি কৰিম হালধীয়া ৰংটো পানীত দি যাম। আমি আৰু ইয়াত ৰঙা কৰিছোঁ, গতিকে আমি এই ৰঙাৰ শেডিংটো ক'ত হ'ব ইয়াত হ'ব, কাৰণ এইটো ছাঁ ইয়াত পৰিছে। তো আমি কি কৰিম এতিয়া পানী আৰু মাটিৰ যিটো কাষত আছে এইটোতো আমি কি কৰিম এতিয়া ৰঙা কৰিম। ৰঙা এনেকৈ শেডিং দিব লাগে। গতিকে আমি এনেকৈ ৰঙা শেডিং দিম আৰু এই ওচৰৰখিনি কি কৰিম ৰঙাটো কৰি দিম, অৰ্থাৎ ৰেড কালাৰটো কৰিম। ছবিত কেতিয়াও মানে কলা ৰংটো সৰু বাচ্চাক ব্যৱহাৰ কৰিব দিব নালাগে। সদায় কি কৰিব লাগে কলা ৰংটোৰ প্ৰয়োজনৰ কাৰণে ডাঠ কৰিব লাগে, আৰু কি কৰিব লাগে ৰঙা ৰংটো মটীয়া ৰংটো আৰু তাৰপৰা নীলাটো কৰিলে কলা হয়। তো কেতিয়াও সৰু বাচ্চাক আচলতে কলা ৰংটো ব্লেক কালাৰটো কেতিয়াও ব্যৱহাৰ কৰিব দিব নালাগে। কি হয় তেওঁলোকে ব্যৱহাৰ কৰি দিলে কি হয় ছবিখন লেতেৰা হৈ যায়। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু আচলতে ছবিখন কিমান মানে চাফা হৈ থাকে সেইটোৱে সকলোতকৈ ইম্পৰ্টেণ্ট। গতিকে যিমান পাৰে সিমান চাফা কৰি ৰাখিব লাগে ছবিখন, বা চাফা কৰি ৰাখিব লাগে, তেতিয়া বেছি আচলতে সুন্দৰ হয় বা ভাল হয় আৰু দেখিবলৈও ভাল দেখি।
শিকাব লাগে আৰু এনেকৈ আসলে ৰং কৰিব দিব লাগে তেতিয়া কি হয় লাহে লাহে মানে কি হাতৰ বেলেঞ্চটো আহে এনেকৈ ৰং কৰিলে আৰু লাহে লাহে ভাল হয় বহুত ছবি